হেল্ল' এভৰিবডি, মই জীৱজ্যোতি শইকীয়াই পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি যাবলৈ ওলাইছোঁ মাজুলী। এয়া বাইক ৰেডি হৈ আছে। ব'লক মোৰ লগত মাজুলীলৈ। হেল্ল' বন্ধুসকল, যিহেতু মোৰ ঘৰ মাজুলীত হয়, এতিয়াৰ পৰা আপোনালোকে মাজুলীৰ পৰা সুন্দৰ সুন্দৰ ভিডিঅ' দেখিবলৈ পাব। এয়া আহি চাৰিগাঁও বাইপাছ পাইছোঁ। এয়া আহি ডিপু পালোঁ। তেল ভৰোৱা হৈ গ'ল। এয়া আহি নিমাতী তিনিআলি পাইছেহি। বৰ্তমান আহি অফলামুখ ঘাট পাইছোঁহি, দেখিছে। এইখন ফেৰী বৰ্তমান এতিয়া যাবলৈ ৰেডি হৈ আছে। বাইক উঠোৱা হৈ গ'ল আৰু এইখন হৈছে সময়সূচী। টিকট দিয়ক। বাইক আৰু এজন ছিংগল। এয়া বৰ্তমান ইয়াৰ পৰা ফেৰী খুলি দিয়া হৈছে সময়মতে।
এয়া মাজুলী ৰোগীৰ বাবে জৰুৰীকালীন সেৱা 108। এয়া আহি মাজুলী অফলামুৰ ঘাট পালোহি বৰ্তমান। এয়া আহি বনগাঁও চাৰিআলি পাইছোহি। হেল্ল' বন্ধুসকল, আহি এতিয়া নিকুনি খোৱা পালোহি। এয়া মোৰ বেকত দেখিছে কিমান মনোমোহা দৃশ্য। এয়া কেমেৰাত সম্পূৰ্ণ স্পষ্ট অহা নাই। হেল্ল' বন্ধুসকল, ফাইনেলি ঘৰ আহি পালোহি। আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ধন্যবাদ।